প্ৰিয় দৰ্শক, বৃদ্ধ অৱস্থাত সন্মানেৰে জীয়াই থাকিব বিচাৰে যদি এই তিনিটা কথা সন্তানক জানিব নিদিব। প্ৰিয় দৰ্শক, মানুহৰ কৈশোৰ আৰু যৌৱন অৱস্থা ধুনীয়াকৈ পাৰ হৈ যায়, কিন্তু জীৱনৰ বাস্তৱতা কেৱল বৃদ্ধা অৱস্থাতে বুজিব পাৰি। নিজৰ ঘৰতেই বৃদ্ধা অৱস্থাতে অকলশৰীয়া অনুভৱ হয়। যদি সকলোৱে এই কথাটো বুজি পালে হয় যে এই অৱস্থা সকলোৰে হ'ব, সেইদিনা নিশ্চয় বৃদ্ধা অৱস্থাত নিজৰ ঘৰতে অকলশৰীয়া অনুভৱ নহয়। প্ৰিয় দৰ্শক, বৃদ্ধা অৱস্থা এনেকুৱা এটা সময় য'ত সকলোৱে শান্তি, সন্মান আৰু সকলোতকৈ বেছি নিজৰ ঘৰৰ মানুহৰ পৰা, সন্তানৰ পৰা আদৰ, মৰম আৰু লগ বিচাৰে। কিন্তু কেতিয়াবা কিছুমান এনেকুৱা ভুল হৈ যায় যে বৃদ্ধা অৱস্থাটো শান্তিময় হোৱাৰ পৰিৱৰ্তে দুখৰ হৈ পৰে। যদি আপুনি বিচাৰে যে আপোনাৰ বৃদ্ধা অৱস্থা শান্তিময় হওক, তেনেহ'লে এই তিনিটা ভুল কেতিয়াও নকৰিব। এই তিনিটা ভুলেই আপোনাক নিজৰ সন্তানৰ পৰা আঁতৰ কৰি নিব পাৰে, আৰু তেতিয়া আপোনাৰ অনুভৱ হ'ব যে জীৱনত সকলো থাকিওচোন আজি আমাৰ ওচৰত একো নাই। প্ৰিয় দৰ্শক, কথাখিনি এটা কাহিনীৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিম। কথাখিনি জানিবৰ বাবে আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এসময়ৰ কথা, ধনীৰাম নামৰ এজন ধনী বেপাৰী আছিল। তেওঁৰ নাম শুনিলেই সকলোৱে তেওঁৰ ধন সম্পত্তিৰ কথা আলোচনা কৰে, আৰু লগতে তেওঁৰ অন্তৰখন যে কিমান কঠোৰ তাক লৈও সমালোচনা কৰে। তেওঁ মানুহৰ পৰা অধিক সুত লৈ পইচা ধাৰলৈ দিয়ে। পইচা সময়মতে দিব নোৱাৰিলে আনৰ মাটি সম্পত্তি নিজৰ নামত দখল কৰে। তেওঁৰ জীৱনটো কেৱল ধন ঘটাৰ পাছত ঘূৰোতেই পাৰ হৈছিল। বিশাল ঘৰটোত বাস কৰা ধনীৰামৰ কোনো বস্তুৰ অভাৱ নাছিল। ভৌতিক সুখেৰে ঘৰটো ভৰি আছিল, কিন্তু জীৱনটো পূৰণ কৰা সন্তানৰ সুখ তেওঁৰ জীৱনত নাছিল। তেওঁৰ পত্নীয়ে ভগৱানক বহুত বেছি ভক্তি কৰিছিল। প্ৰত্যেক দিনেই তেওঁ ঈশ্বৰৰ আৰাধনাত বেছিভাগ সময় পাৰ কৰিছিল, যাতে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনে আৰু সন্তানৰ সুখ দিয়ে। এদিনৰ কথা, ফটা চিটা বস্ত্ৰ পৰিধান কৰা এজন সাধু তেওঁলোকৰ ঘৰত উপস্থিত হ'ল। ধনীৰামৰ পত্নীয়ে সাধুজনৰ মাত শুনি আগ্ৰহেৰে বাহিৰলৈ ওলাই আহিল আৰু সাধুজনক সেৱা কৰি ভিতৰলৈ লৈ গ'ল আৰু ভোজন কৰোৱালে। সাধুজনে ধনীৰামৰ পত্নীক আশীৰ্বাদ দি ক'লে যে মা, তুমি চিন্তা নকৰিবা, অতি সোনকালে তুমি মাতৃত্বৰ সুখৰ অনুভৱ কৰিবা। তোমাৰ পুত্ৰ সন্তান জন্ম হ'ব, কিন্তু তোমাৰ সন্তানৰ জীৱন বৰ সহজ নহ'ব। তাকে শুনি ধনীৰামৰ পত্নী চিন্তাত পৰি গ'ল। ভয়তে ইয়াৰ কাৰণটো সুধিলে। তেতিয়া সাধুজনে ক'লে যে এয়া তোমাৰ স্বামীৰ কৰ্মফল, যিখিনি তোমাৰ সন্তানেও ভুগিবলৈ পাব। কিছু মাহৰ পাছত ধনীৰামৰ পত্নীয়ে এটি পুত্ৰ সন্তানক জন্ম দিয়ে, কিন্তু সেই সন্তান জন্মৰে পৰা নেত্ৰহীন আছিল। লগে লগে সেই সুখ দুখলৈ পৰিৱৰ্তন হ'ল। ধনীৰামে নেত্ৰহীন পুত্ৰ জন্ম হোৱা গম পাই খঙত অগ্নিশৰ্মা হৈ পৰিল আৰু পত্নীক উদ্দেশ্যি ক'লে যে ইমান বছৰ ধৰি ভগৱানক আৰাধনা কৰি এনে নেত্ৰহীন পুত্ৰহে জন্ম দিলা। এই সন্তানে মোক সমাজত লাজহে দিব বুলি নিজৰ সন্তানটোক মাকৰ কোলাৰ পৰা আজৰি দূৰলৈ দলিয়াই দিয়ে, যাৰ ফলত সন্তানটিৰ থিতাতে মৃত্যু হয়। চকুৰ সন্মুখতে নিজৰ সন্তানৰ মৃত্যু দেখি ধনীৰামৰ পত্নী দুখত ভাগি পৰে। এনেকৈ দিন বাগৰিল। ধনীৰামৰ পত্নী পুনৰ গৰ্ভৱতী হ'ল, পুনৰ এটা ল'ৰা সন্তানক জন্ম দিলে, কিন্তু প্ৰসৱ কৰাৰ কিছু সময়ৰ পাছতেই পত্নীৰ মৃত্যু হয়। মৃত্যু আগে আগে পত্নীয়ে ধনীৰামক কেইটামান কথা বুজাই থৈ গ'ল। কথাকেইটা শুনি ধনীৰামৰ অন্তৰখন দুখেৰে ভৰি পৰিল। পত্নীয়ে ধনীৰামক কৈছিল যে তুমি বহুতো পাপ কাম কৰিলা। আন নালাগে তুমি নিজৰ প্ৰথম সন্তানটোক হত্যা কৰিলা। যি দুখ মনত লৈ মই আজি এই পৃথিৱীৰ পৰা যাবলৈ ওলাইছোঁ। মই মাত্ৰ তোমাক এটাই অনুৰোধ কৰিছোঁ, যাতে তুমি আৰু জীৱনত কোনো বেয়া কৰ্ম নকৰা। আমাৰ সন্তানটোৱে যাতে তোমাৰ পাপৰ ফল ভুগিবলৈ নাপায়, তাৰ বাবে তুমি আজিৰে পৰা যেন ভাল মানুহ হোৱা আৰু ভাল পথেৰে গৈ তুমি বেপাৰ বাণিজ্য কৰা। লগতে আমাৰ সন্তানটিক বহুত বেছি যত্ন ল'বা আৰু মৰম কৰিবা। পত্নীৰ কথামতেই ধনীৰামে বেয়া পথ এৰি ভালভাৱে বেপাৰ বাণিজ্য কৰিবলৈ ল'লে। লগতে সন্তানটোক বহুত বেছি মৰম কৰিছিল। নিজৰ বিশাল ঘৰটোত সকলো সা সুবিধা কৰি দিছিল, যাতে কেতিয়াও কোনো বস্তুৰ অভাৱ অনুভৱ নকৰে। ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিছিল। কেতিয়াও কোনো বস্তুৰ অভাৱ নোপোৱা ল'ৰাটোৱে অভাৱ কি বস্তু চিনি নাপাইছিল। লগতে বেয়া সংগত পৰিছিল, যাৰ বাবে বহুতো টকা একেদিনাই খৰচ কৰিছিল। দিনক দিনে তাৰ খৰচৰ মাত্ৰা দুগুণ বাঢ়িছিল। দেউতাকে সোধা পোছা কৰিলে দেউতাকক বেয়া শব্দৰে অপমান কৰিছিল, যাৰ বাবে দেউতাকে মুখেৰে একো মাত নামাতিছিল। আনফালে দেউতাকে তেওঁৰ সকলো মাটি সম্পত্তি পুত্ৰৰ নামত আগতীয়াকৈ কৰি থৈছিল, যাতে ভৱিষ্যতে তেওঁৰ মৃত্যুৰ পাছত কোনো কষ্ট নহয়, আৰু সেই কথা পুত্ৰক জনায়ো থৈছিল। পুত্ৰই দেউতাকৰ সকলো দুৰ্বলতাখিনি জানিছিল, যাৰ বাবে দেউতাকক একেবাৰে নমনা হৈছিল। এদিন পুত্ৰই বিবাহ কৰালে। বিবাহৰ কিছু মাহৰ পাছৰে পৰা দেউতাকক অৱহেলা কৰিবলৈ ল'লে। ধনীৰামৰ এতিয়া বয়স হৈছিল। এতিয়া তেওঁ বৃদ্ধ, শৰীৰটো অসুখীয়া হৈ আহিছিল। আনফালে পুত্ৰ বোৱাৰীয়ে দেউতাকক অকলে এৰি বহুত দিনলৈ বুলি ফুৰিবলৈ ওলাই গুচি যায়। ধনীৰামৰ মনত দুখ লাগে। মৃত পত্নীক মনত পেলাই কান্দে। তেওঁ নিজৰ মনটোক সন্তুষ্ট কৰিবলৈকে তেওঁৰ জীৱনত যি ঘটি আছে সেয়া তেওঁৰ পাপৰ ফল বুলি মানি লৈছিল।
আৰু এনেকৈ এদিন তেওঁৰ জীৱনৰ অন্ত পৰিল। গতিকে মাক দেউতাকে নিজৰ সন্তানক এই তিনিটা কথা কেতিয়াও জানিব দিব নালাগে। 1 নম্বৰতে মাক দেউতাকে জীয়াই থকাৰ অৱস্থাত গোটেই সম্পত্তিৰ সন্তানৰ নামত কেতিয়াও কৰিব নালাগে। টকাত হ'লেও কিমান টকাত হৈছে সেই কথা জানিব দিব নালাগে। কেতিয়াবা সন্তানে মাক দেউতাকৰ মূল্য বুজি নোপোৱা হয়। গতিকে নিজৰ বাবে কিছু টকা আৰু সম্পত্তি সুৰক্ষিত ৰাখক। 2 নম্বৰতে সন্তানৰ লগত নিজৰ সীমা বনাই ৰাখক। নিজৰ সকলো দুৰ্বলতা সন্তানৰ আগত উজাগৰ নকৰিব। 3 নম্বৰতে নিজৰ আত্মসন্মানৰ লগত বুজাবুজি নকৰিব। যদি সন্তানৰ পৰা বেছি বেয়া ব্যৱহাৰ পায় তেতিয়া তাক সহ্য কৰাৰ পৰিৱৰ্তে তাৰ স্থিতি সলনি কৰাৰ চেষ্টা কৰক, যাতে জীৱনৰ অন্তিম সময়লৈকে নিজৰ সন্মান বচাই ৰাখিব পাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।